বিয়া 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 ইয়াত সকলোৱে চোন বহি আছে আইতা পেহী দেউ মাহী দেউ সকলে মোৰ মাই গড আলুও কাটি আছে দাদা ক'ত আহা ই হাঁহি অ' মাই গড বিয়াৰ পদূলি মুখখন ইমান ধুনীয়া লাগিছে মই কৈ দিওঁ আজি জোৰোণৰ দিন আছিলে তো বলক বম চম অ' মাই গড আইতা আৰু ককা ভিডিঅ'টো স্কিপ নকৰি চাই থাকক এয়া দাদাহঁতে কাম কৰি আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকে আদৰ ভালে আছে মই আজি আপোনালোকৰ এটা বিশেষ ভিডিঅ' দেখাবলৈ ওলাইছোঁ আজি বৰপেটা ৰোডৰ পৰা গুৱাহাটীত কিয়নো ইয়াতে মোৰ আলহীৰ ঘৰ আৰু আজি মোৰ পেহীদেউৰ বিয়া তো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব্যস্ততাৰ মাজত হ'লেও মই আজি অলপ টাইম নিজৰ বাবে ওলাইছোঁ আৰু ইউটিউবৰ ভিডিঅ'টো বনাবই লাগিব আৰু যিহেতু স্পেচিয়েল দিন সেইবাবে আৰু ভাবিলোঁ টাইম পাইছোঁ যিহেতু বনাই দিওঁ তো ব'লক আমি বাহিৰলৈ যাওঁ আপোনালোকক দেখাওঁ কেনেকুৱা হৈ আছে আপোনালোকে দেখা পাইছে ইয়াতে পূজা চলি আছে বামুণৰ এইবিলাক এই বিয়াৰ দিনে যে বামুণে যে পূজা কৰে সেইটো হৈ আছে আৰু মই এইফালে ব্লগ কৰি আছোঁ আপোনাক পেণ্ডেলটো দেখাই আছোঁ ইয়াতে কইনা নবহে কইনা বহা পেণ্ডেলটো অলপ বেলেগ ঠাইত হৈ আছে ব'লক আমি যাই লওঁ সেইফালে অ' ৰ'ব সেইটো যে দেখিছে মোৰ হেপী আৰু ককাই বিয়া ঘৰটো অলপ হল্লগোল হ'বই দিয়া দেখিছে চাহ এতিয়া চাহ খাম আমি আটাই মোৰ পেণ্ডেলটো এইটো এটা পেণ্ডেল আৰু অলপ আগত ইফালে আৰু এটা পেণ্ডেল আছে ব'লক দেখাই বোলো অলপ কইনাৰ ঘৰটো বাহিৰৰ পৰাই দেখাই দিওঁ ব'লক এতিয়া ক'ত পেণ্ডেলটো হৈছে ব'লক এয়া দেখিছে আপোনালোকে কমপ্লিট হোৱা নাই বৰ্তমানলৈ মানুহ আহিব সন্ধিয়াহে মানুহ আহিব এতিয়া আমি ৰান্ধনী ঘৰত ব'লক যাওঁ তো ৰান্ধনী ঘৰত এইবিলাক কাম কৰি আছে কাম সকলোৱে কামত ব্যস্ত আপোনালোকক মোটামুটি মই দেখালোৱে ভালেখিনি এতিয়া অলপমান পিছত কইনা গা ধুব তাৰপিছত বহুত কাম আছে নহয় জানো তো পিছত ভিডিঅ'টো আৰু আগলৈ আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ তো অলপ পাছত আপোনালোকে গম পাব আমি ক'লৈ গৈ আছোঁ চাৰিটা বাজিলে তো এতিয়া পেট পূজা হৈ গ'ল বহুত ভোক লাগিছিল এতিয়া আমি কইনাক ৰেডি কৰিব লাগিব মই ৰেডি নকৰোঁ মেকআপ আৰ্টিষ্ট মাতিছে বাট হ'লেও আৰু অলপ হেল্প কৰি দিম যিহেতু মেকআপ আৰ্টিষ্ট হয় তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আজি কইনাক একদম তামাম লাগিব মই দুখিত কিয়নো ভিডিঅ' মেকআপ কৰাৰ আগত পিছত কৰা মোৰ একোৱেই নহ'ল জানেনে টাইমেই নাপালোঁ দিয়ক তো মই ৰেডি হ'লোঁ বেলেগৰ ঘৰত ৰেডি হ'ব লৈছিলোঁ ওচৰ চুবুৰীয়াৰে তো ফাইনেলি ৰেডি হ'লোঁ এতিয়া বিয়া ঘৰত যাওঁ কেনেকুৱা কি হৈছে আপোনালোকক মই ভিডিঅ' কৰি দিম হ'ব তো আপোনালোকে দেখা পাইছে আমি নেক্সট পেণ্ডেলত আহিলোঁ য'ত কইনা ৰখা হৈছে মানুহ আহিব ধৰিছে
দেখিলে ৰাইজসকল আমাৰ কইনা বহুত ধুনীয়া ন। তো মই অলপ ঘৰলৈ আহিলোঁ, ৰেষ্ট ল'ম এতিয়া অলপ টাইম। আৰু দৰা আহিলেতো যামেই চাগে, চাম নহয় যামেই সঁচাই। তো অলপ ৰেষ্ট লওঁ, কিবা খাওঁ লাগিছে। মাই গড, দেখা পাইছে আপোনালোকে ইমানবোৰ প্ৰেজেণ্ট। মোৰ বহুত ভাল লাগিছে চাই। এনেকুৱা লাগিছে মই এতিয়াই গোটেই সোপা মানে বস্তু কভাৰবিলাক গুচাই চাব মন গৈছে। বাট এতিয়া সেইবিলাক নহয়, আমি জাষ্ট ঘৰত ৰেষ্ট ল'বলৈ আহিছোঁ। তো ৰেষ্ট লৈ আছোঁ আৰু বস্তুবিলাকো চাই আছোঁ দূৰৰ পৰা। লাৰিব পাৰিম বাট কভাৰটো গুচাব নোৱাৰিম। এনেকৈ আৰু টাইম পাছ কৰি আছোঁ। দৰা অহালৈ মাত্ৰ অলপ টাইমে বাকী আছে, তো অলপ ৰখি আছোঁ। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। জাগৈচোন ভনীতি নকৰিবি আমনি। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।